Hey everyone, মই সুমম আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সুমম মেথছৰ ৰিজনিং সিৰিজ টু কন্টিনিউ কৰিম আজি ৰিজনিং সিৰিজৰ আন্ডাৰত লেটাৰ সিৰিজৰ এটা কোৱেশ্চন চাম পাৰ্ট 2 হয় এটো ফাৰ্স্ট পাৰ্ট 2 দিয়া আছে চেনেলত আপোনালোকে গৈ চাই ল'ব পাৰে কোৱেশ্চনটো লৈ আছো কি আছে RQPONMISGFED ফাইন্ড দ্য মিসিং লেটাৰ বুলি কৈছে ইয়াতে যেটো লেটাৰ দিয়া নাই এটো আমি বিচাৰি উলিয়াব লাগে সো বহুত সিম্পল হয় আপোনালোকে অকল এটা বস্তু নটিস কৰক ইয়াতে RQPONM একিটাৰ ভ্যালু কিটা লিখি লওক R ৰ ভ্যালু কি হয় 18 Q ৰ কিমান হয় আলফাবেটিক্যাল সিৰিজত 17 P 16 O 15 and 14 M 13 এনেকে যদি চাই আপোনালোকে দেখা পাই আছে 18 17 16 15 14 13 -1 হৈ আছে তো আমি কি লিখিব পাৰো নেক্সট কি হ'ব 12 নেক্সট আহিব 11 দেন 10 সো 12 ৰ ভ্যালু কিমান হয় L 11 for K and 10 for J সো আমাৰ কারেক্ট आंसर হৈ যাব LKJ সো আশা কৰো বুজি পাইছে আপোনালোকে এটা কম্বিনেশন ম্যাচ কৰিব পাৰে যে ইয়াতে -3 হৈছে এনেকেও চাব পাৰে আপোনালোকে ঠিক আছে বাট ইটো ইজি হয় কাৰণ মই এটো কৈ দিছো আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক থাকিল এটো কৰিব স্ক্ৰিনশ্বট এটা লৈ ল'ব কমেন্টত আনসাৰটো জনাব বুলি আশা থাকিল সো দিস ইজ 1 মিনিট ফৰ টুডে সি ইউ সুন থ্যাংক ইউ